মোক মিঠাতেল লাগছিল 1 লিটাৰ। বাপৰে বাপ, মিঠাতেল কিনব ইমান ধনী মানুহ হৈ গেলি। হেল্ল' মা, ভণ্টিৰ কাৰণে ল'ৰা বিচাৰি আছিলে নহয়, ল'ৰা পাই গেলো। মস্ত মালদা ল'ৰা পাইছে এজন, বহুত টকা আছে। মিঠাতেল কিনিব আহিছে আজি 1 লিটাৰ। পিছে বেটাও, ঈদৰ বিক্ৰী কেনেকুৱা হ'ল? অলপ ইনকাম হৈছে নে নাই? লাভ চাভ হৈছে নে নাই তোৰ? ধৰি একো লাভ হোৱা নাই। ইমান বস্তুৰ দাম, মই ইমান বস্তু দি কিনবা লাগে, দামী দি কিনবা লাগে, আৰু কাষ্টমাৰক বেছি দাম খুজিলে কাষ্টমাৰে খংহে কৰে মোৰ ওপৰত। খংটো কৰিবই, তই আৰু কতিবোৱা দাম কোৱা কাষ্টমাৰেতো খং কৰিবই তোৰ ওপৰত। পিছে কি মই কি বস্তু গিলা এনে দি দিবা লাগে নেকি? মাংনা দি দিবা লাগে? মই বস্তু গিলা ফ্ৰীত দি দিবা লাগে? ঐ, তোক ফ্ৰীত দিব দিয়া নাই নহয়। অকমান ভালকে দাম খুজিবি, কাষ্টমাৰেতো নিবই ন ভালকে দাম খুজিলে। ঐ বেটাল, বস্তু এটা লাগিছিল, মোক দিব পাৰিবি নে? কি বস্তু লাগব তোক? তই কলিহে মই তোক দিব পাৰিম। দে কচোন কি লাগব তোক? মোক মিঠাতেল লাগছিল 1 লিটাৰ। বাপৰে বাপ, মিঠাতেল কিনব ইমান ধনী মানুহ হৈ গেলি। হেল্ল' মা, ভণ্টিৰ কাৰণে ল'ৰা বিচাৰি আছিলে নহয়, ল'ৰা পাই গেলো। মস্ত মালদা ল'ৰা পাইছে এজন, বহুত টকা আছে। মিঠাতেল কিনিব আহিছে আজি 1 লিটাৰ। সঁচাই তই ইমান ধনী না? কেইটকা আনছা কচোন মিঠাতেল কিনবা কাৰণে তই? 2000 টকা আহিছে, 2000 টকা। চালা চোৰৰ বাচ্চা, তো 2000 টকা লৈ পিনে মিঠাতেল কিনবা আহিছা? মই চালা ঘৰ বাৰী খেতি মাটি চব বন্ধ কৰি দি বেংকৰ পৰা লোন লৈ পিনে 9 লাখ টকা দি পিনে মিঠাতেল 1 লিটাৰ কিনছো, আৰু 2000 টকা লৈ আহিছা? যা 11 লাখ টকা লৈ আহিবি, তাৰ পিছত মিঠাতেল নিব পাৰবি তই। হেল্ল' মা, বিয়া কেনচেল। ল'ৰাজন ভিখাৰী, মাত্ৰ 2000 টকা লৈ আহিছে মিঠাতেল কিনিব। কেনচেল বিয়া, বাদ দিয়ক। যা 11 লাখ টকা লৈ আহিবি, যা সোনকালে যা। যা চালা ভিখাৰী গিলা ক'ৰ পৰা আহিবা মোৰ দোকানত? চালা লাজ নালাগে 2000 টকা লৈ মিঠাতেল কিনবা আহিছা তই? যা সোনকালে যা। দে যাই আছো, নালাগে মোক। পইচা যোগাৰ কৰি আহিম মই মিঠাতেল কিনবা। চালা যত সব ভিখাৰী মুখা মোৰ দোকানতে আহি পায়, একদম মুড চুট বেয়া কৰি দিলা মোৰ। তই জানা না, মই একদম ঘৰ বাৰী মাটি চব বন্ধক দি পিনেও পইচা মই যোগাৰ কৰিব পৰা নাই। বাকী বেংকৰ পৰাও লোন লৈছো। কিমান বছৰ যি মই সেই লোন খুজাব লাগব 1 লিটাৰ মিঠাতেল কিনবা কাৰণে, আৰু মই কি বিক্ৰী কৰি দিম না মানুহক? মানুহগিলাও কি হ'ব, মিঠাতেল দিবা পাৰি নেকি? চালা মোৰ কিডনী খুজিলে মই কিডনী দি দিলো হয়, কিন্তু মিঠাতেল মই কেতিয়াও নিদাং। ঠিকে কৈছা ভাই, মিঠাতেল নহয়, এইটো সোণা হয়, সোণা। সোণাতকৈ দাম বেছি মিঠাতেলৰ। যোনে মিঠাতেল 1 লিটাৰ কিনিব পাৰিব, সিয়ে আজি সমাজত চবতকে ধনী মানুহ, বুজিছা? ভাই ঠিকে কৈছা তই, একদম ৰাইট কথা কৈছা।